নমস্কাৰ মই কাজিৰঙাৰ পৰা ভিতালী গগৈ আজি এই পেজটোত লাইভ আহিবলৈ পাই মই খুব সুখী আৰু ধন্যবাদ জনাইছোঁ বিশেষকৈ ডক্টৰ সংগীতা কাকতি বাইদেউ এগৰাকী অসমৰ জনপ্ৰিয় আৰু সুকণ্ঠী গায়িকা লগতে ৰোশনাৰা আহমেদ বাইদেউ আৰু লগতে অজিত দাস ছাৰ তেওঁলোকলৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু হিৰুদা অৰ্থাৎ অসমৰ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যুতিথি গতিকে তেওঁৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি মই এটি গীত প্ৰথমে মই আৰম্ভ কৰিবলৈ লৈছোঁ গীত এটি যিসকল আহিছে তেওঁলোকে প্লিজ মোক মেছেজ কৰক মই থেংক ইউ ধন্যবাদ বাইদেউ ঠিক আছে থেংক ইউ যিসকল আহিছে মোক অনুগ্ৰহ কৰি মেছেজ কৰিব মই পঢ়ি দিম মেছেজখিনি ধন্যবাদ ধন্যবাদ দাদা অজিত দা মুনিন মনোজ ভূঞা দাদা নমস্কাৰ শুভ সন্ধ্যা হয় ৰুমি বৰা বাইদেউ নমস্কাৰ স্বাগতম জনাইছোঁ লাইভলৈ গুড ইভিনিং মনজিত দা ৰুমি বৰা বেষ্ট অফ লাক থেংক ইউ ছ' মাছ থেংক ইউ ঠিক আছে আজি যিহেতু হয় ঠিক আছে আৰম্ভ কৰিছোঁ প্ৰথম গীতটি আজি যিহেতু মই কৈছোঁৱে আগতে আজি সুগন্ধি পখিলাৰ কবি হিৰুদা অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ আজি মৃত্যুতিথি গতিকে তেওঁৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি এটি গীত তেওঁ লিখা এটি গীত মই গাবলৈ লৈছোঁ গীতটি যিটো আচল মানে অৰিজিনেল যিটো গীত সেইটো অনিন্দিতা পাল বাইদেউ গাইছিলে আৰু ঠিক আছে মই প্ৰথম গীত আৰম্ভ কৰিছোঁ মোৰ ঘৰ কাজিৰঙাত লাইভটো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভাল লাগিছে নে বেয়া লাগিছে কিবা এটা হ'লেও আপোনালোকে মন্তব্য কৰিব আশা ৰাখিছোঁ ঠিক আছে মই প্ৰথম গানটো আৰম্ভ কৰিছোঁ ধন্যবাদ ধন্যবাদ জনাইছোঁ সকলোকে যিসকলে মন্তব্য কৰিছে আপোনালোক সকলোকে ধন্যবাদ
উৰে ধাৰে ধাৰে বকুল ফুলৰ দৰে মিউজিকৰ চাউণ্ড বেছি হৈছে আচ্ছা আচ্ছা ঠিক আছে Thank you so much. ধন্যবাদ আকাশৰ সিপাৰে আকাশৰ সিপাৰে আকাশৰ সিপাৰে ৰৈ আছে মোৰ আকাশ নীৰৱে বকুল ফুলৰ দৰে মনৰ নিজানত বকুল ফুলৰ দৰে মনৰ নিজানত অকলশৰে অকলশৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে ধাৰে ধাৰে বকুল ফুলৰ দৰে ধন্যবাদ ধন্যবাদ ৰমেন দা স্বাগতম জনাইছোঁ লাইভলৈ আচলতে মই বহুত দিন লাইভ ফেচবুক লাইভত অহা নাছিলোঁ বহুত দিন হ'ল অহা নাই আজি মই পেজটোত লাইভ আহিছোঁ খুব ভাল লাগিছে মই একচুৱেলি গৌৰৱ অনুভৱ কৰিছোঁ খুব যে মই এনেকুৱা এটা পেজত ইমান ছ'চিয়েল মিডিয়াত খুব এটা চৰ্চিত পেজ এই পেজটোত মই লাইভ আহিবলৈ সুযোগ এটা পাইছোঁ খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ বিষয়ববীয়াসকললৈ লগতে বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ সংগীতা কাকতি বাইদেউলৈ শুভ সন্ধ্যা ভালে আছোঁ দাদা ধন্যবাদ আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ বা কমেণ্টছবোৰ মোক দিব পাৰে কেনেকুৱা হৈছে ফিডবেক এটা লাগে আচলতে সেইকাৰণে কৈছোঁ আপোনালোকে মন্তব্য বা কমেণ্টছ কৰিব অৰ্চনা গগৈ বাইদেউ মই আচলতে বহুতৰ কমেণ্টবোৰ এতিয়ালৈকে পঢ়িব পৰা নাই তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী যিসকলৰ কমেণ্ট মই পাইছোঁ গানটো গাই থকাৰ মাজত যিসকলে কমেণ্ট কৰিছে তেওঁলোকৰ কমেণ্টবোৰ মই পঢ়িব পৰা নাই তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ পাছত হ'লেও মই আপোনালোকৰ কমেণ্টবোৰ ৰিপ্লাই দিম ঠিক আছে কি যে সুন্দৰ পৰিৱেশন থেংক ইউ ছ' মাছ ধন্যবাদ বহুত ধন্যবাদ বহুত ধন্যবাদ চক্ৰধৰ শইকীয়া দাদা ধুনীয়া হৈছে ধন্যবাদ দাদা ৰিয়েল এমেজিং ভইচ থেংক ইউ দাদা থেংক ইউ ছ' মাছ খুব সুন্দৰ কণ্ঠ শুভেচ্ছা জনালোঁ ধন্যবাদ লক্ষী গগৈ ধন্যবাদ জনাইছোঁ ঠিক আছে মই দ্বিতীয়টো গীত আৰম্ভ কৰিবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে লাইভটো চাই বহুত দিন অভ্যাসৰ পৰা মই কিছু আঁতৰি আহিছোঁ মানে মই বহুত দিন অভ্যাসত থকা নাই আচলতে ফেচবুক লাইভ বহুত দিনৰ মূৰত আহিছোঁ অনুষ্ঠানটি খুব ধুনীয়া হৈছে ধন্যবাদ দাদা ধন্যবাদ শুভ সন্ধ্যা ঠিক আছে দ্বিতীয়টো গীত আৰম্ভ কৰিবলৈ লৈছোঁ নিয়ৰৰ ফুল ঠিক আছে অকণমান গাই দিম বাৰু নিশ্চয় ঠিক আছে অকণমান মই আপোনাৰ কাৰণে গাই দিছোঁ দাদা নিয়ৰৰে ফুল এপাহ ফুলিল
এপাখুৰিয়েল কেনি জেনি যায় বলাকাই মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাখুৰিয়েল কেনি। আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰুন্ধতীৰ কবি নৱকান্ত বৰুৱাদেৱৰ এটি খুব সুন্দৰ গীত আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কি সুন্দৰ পৰিৱেশন কৰিছে সেয়া আচলতে অসমৰ ৰাইজে সকলোৱে শুনিছে গীতটি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল। ঠিক আছে, আৰু এটি গীত গাইছোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰে গীত অপৰূপা চিনেমাখনত গীতটি মুক্তি লাভ কৰিছিলে। গতিকে গীতটি মই আৰম্ভ কৰিবলৈ লৈছোঁ। ধন্যবাদ দাদা, বিজু ফুকন দাদা, ধন্যবাদ। নিশ্চয় কৰে যাক সপোন যেন বৰষুণ নিশ্চয় গাই দিম। ঠিক আছে, ধন্যবাদ দাদা, ধন্যবাদ। ঠিক আছে, অপৰূপা গীতটি গাবলৈ লৈছোঁ। সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। খুব এটা টান গান, আচলতে কঠিন গাবলৈ, তথাপিও মই চেষ্টাহে কৰিছোঁ। ভুল ত্ৰুটিসমূহ আপোনালোকে ক্ষমা কৰি দিব।
ধন্যবাদ, বহুত বহুত ধন্যবাদ আপোনালোকক। ইমান ধুনীয়াকৈ মোৰ লগত সহযোগিতা কৰিছে। লাইভটো মই লাইভ আহিম বুলি কওঁতে সকলোৱে যিটো মনোযোগ বা যিটো আগ্ৰহ দেখুৱালে, খুব ভাল লাগিছে দেখি যে আপোনালোকে ইমান মোক সহযোগিতা কৰিছে, নৱপ্ৰজন্মক উঠি অহাত ইমান সহায় কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোলৈ। গীতৰ বাছনি অতি সুন্দৰ, বহুত ভাল লাগিল। প্ৰতিটো গীতেই সুন্দৰকৈ পৰিৱেশন কৰিছা। ধন্যবাদ, ধন্যবাদ বাইদেউ। কে আহমেদ আৰমান দাদা নমস্কাৰ। বৰ্ণালী শৰ্মা নমস্কাৰ বাইদেউ, থেংক ইউ ছ' মাছ, ধন্যবাদ। নমিতা বাইদেউ ধন্যবাদ। এইটো বেছি ভাল লগা কথা, হয় নিশ্চয়কৈ ইমান ধুনীয়াকৈ সহযোগ কৰিছে সকলোৱে। অসমৰ ৰাইজ আচলতে ক'ব লাগিব। ধন্যবাদ দাদা। আপোনালোকে লাইভটো শ্বেয়াৰ কৰিব। জুলি হাজৰিকা বাইদেউ নমস্কাৰ, ভাল লাগিছে, ধন্যবাদ দাদা বাইদেউ। চৰি 91জন ব্যক্তিয়ে বৰ্তমান মোৰ লাইভটো চাই আছে। 94 হ'ল এতিয়া, বহুত ধুনীয়া গাইছা, ধন্যবাদ ধন্যবাদ। ঠিক আছে, জুবিন গাৰ্গৰ অসমৰ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰতো তুলনা নাই। তেওঁৰ কথা কৈ যিমান কম সিমান শেষ হৈ যাব। গতিকে তেখেতৰ এটি খুব ৰিচেণ্টলি গান এটা ওলাইছে তেখেতৰ, সেই গীতটি মই পৰিৱেশন কৰিবলৈ লৈছোঁ। হেমন্ত ধন দাদা নমস্কাৰ, ধন্যবাদ দাদা। জীবনী জ্যোতি খুবা সুপনি বুৰে ছবি হয় হয় কবহি কাহিনী সময়ৰে সুতি সুতাতে সুৰি সুৰুঙাৰে সুৰকি সুৰি দিছোৱা ধূলি উৰিবাতে ধূলি হয় হয় উৰিব জীৱনী। ধন্যবাদ ধন্যবাদ। হয় হয়, নিজৰ ষ্টুডিঅ'ৰ ভিতৰত কৰিছোঁ। ধন্যবাদ দাদা, ধন্যবাদ ধন্যবাদ। অৰ্চনা বাইদেউ ধন্যবাদ। ধন্যবাদ ধন্যবাদ, বিশেষকৈ আপোনালোকক বহুত বহুত ধন্যবাদ। মইতো গাইছোঁহে মাত্ৰ, আপোনালোকে সহযোগিতা কৰি আছে, আপোনালোকে চাই আছে, আপোনালোকৰ ধৈৰ্য, সংগীত প্ৰেম মানিবলগীয়া। বেলি উৰি উৰি ধৰি
होती सुबह धूली उरी बातें धूली हाय हाय उरी बा जीवनी ও যদি খুবা কুসুম পরি ভরে ছবি হাই হাই কবহি কাহিনী ধন্যবাদ 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 হয় 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 চিনি পাইছোঁ দাদা আপুনি আমাৰ ঘৰলৈ আহিছিলে এদিন খুব সুন্দৰ হৈছে পৰিৱেশন কণ্ঠও সুন্দৰ আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ধন্যবাদ সুনীল গগৈ দাদা বহুত বহুত ধন্যবাদ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই আছে ইমান ধুনীয়াকৈ চাই আছে আৰু সহযোগিতাও কৰিছে লগে লগে কেনেকুৱা পাইছে আপোনালোকে এটা মন্তব্য কৰিছে খুব ভাল লাগিছে নিখুঁতকৈ গাবলৈ চেষ্টা কৰিছোঁ আৰু কিমান দূৰ সম্ভৱ হৈছে মই নাজানিম আপোনালোকে সেইটো শ্ৰোতাইহে গম পাব প্ৰাণ ঢালি গাইছে আপুলকিত হ'লোঁ অসমীয়া গান ইমান হৃদয়স্পৰ্শী হয় 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 ধন্যবাদ দাদা ঠিক আছে আৰু এটি গীত গাবলৈ লৈছোঁ কোনোবাই মোক গীতটি অনুৰোধ কৰিছিলে দীপালী বৰঠাকুৰ বাইদেউৰ এটি গীত গালে বহুত ভাল লাগিব নিশ্চয় মই একচুৱেলি কি হ'ব এতিয়া আপোনালোকে কমেণ্টবোৰ দি আছে মই সকলোৰে ৰিকুৱেষ্ট যিসকলে মোক গীত ৰিকুৱেষ্ট কৰি আছে বা অনুৰোধ কৰি আছে তেওঁলোকক সকলোৰে মই অনুৰোধবোৰ পূৰাব নোৱাৰিবও পাৰোঁ কাৰণ সময়টো খুব কম আৰু মই আপোনালোকক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান ধুনীয়াকৈ চাই আছে মোক যে আপোনালোকে গীত ৰিকুৱেষ্ট কৰিছে বা অনুৰোধ কৰিছে তাৰ বাবে মই অত্যন্ত সুখী কিন্তু মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হ'ম যদিহে মই আপোনালোকৰ অনুৰোধসমূহ পূৰণ কৰিব নোৱাৰোঁ মই যেতিয়া পিছত আকৌ লাইভ আহিম তেতিয়া মই আকৌ নিশ্চয় গাই দিম নিশ্চয় ঠিক আছে মই এবাৰ অনুৰোধসমূহ পূৰাবলৈ চেষ্টা কৰিম যিমান দূৰ সম্ভৱ ঠিক আছে আৰু এটা গান গাইছোঁ সময় নষ্ট নকৰোঁ খুব কম সময় এঘণ্টা ঠিক আছে এই গীতটি গাই লিখোঁ তাৰপিছত আৰু আপোনালোকৰ
আজি নহ'লেও পিছত তোমাৰ সুৱলি কণ্ঠত ৰাভা গীত এটি নিশ্চয় নিশ্চয় দাদা ৰাভা গীত নিশ্চয় শুনিবলৈ পাব আজি নহ'লেও পিছত হ'লেও গাম আপোনালোকে যিসকলে ৰিকুৱেষ্ট কৰি আছে মই আপোনালোকক এটা কথাই ক'ম যে আজি নহ'লেও আপোনালোকে যিখিনি গীত মোক ৰিকুৱেষ্ট কৰিছে সেইখিনি গীত মই পিছত হ'লেও লাইভ আহি পেলাই গাবলৈ চেষ্টা কৰিম সুন্দৰ মই খুব মন আছিলে যে ডক্টৰ সংগীতা কাকতি বাইদেউৰ গীত এটি গাম আজিৰ লাইভটোত কিন্তু সেইটো সম্ভৱ নহ'লগৈ কাৰণ মোৰ হাতত খুব কম কাৰাওকে আছে ট্ৰেক খুব কম আছে মাইনাছ ট্ৰেক সেইকাৰণে মই আজি গাব নোৱাৰিলোঁ বাইদেউ আপোনাৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যে আপোনাৰ গান এটা মই আপোনাৰ লাইভত আহি পেলাই আপোনাৰ পেজটোত আহি পেলাই মই নাগালোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব আৰু তোমাৰ গীত নিখুঁত উচ্চাৰণ ধন্যবাদ ধন্যবাদ দাদা খুব আপোনালোকে মেছেজবোৰ দি আছে চন্দন দা আহিছিলে আচলতে চন্দন কটকী দাদা মোক উঠাই নিয়া ব্যক্তিজন চন্দন কটকী দাদা খুব সৰুৰ পৰা মোক খুব ধুনীয়া গাইডেন্স দিছিলে সৰুৰ পৰা মই যেতিয়া মই খুব প্ৰথমতে যেতিয়া কম্পিটিশ্যন কৰিছিলোঁ বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়াৰ পৰা মোক তেখেতে মোৰ লগত হাৰমনিয়াম বজাইছিলে আৰু খুব এজন নিকা ব্যক্তি আচলতে ঠিক আছে কথা পিছতো পাতিব পাৰিম এতিয়া গান এটা গাই লৈছোঁ ঠিক আছে কি গান ঠিক আছে মোৰ এগৰাকী আদৰ্শ মোৰ জীৱনৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি এটা আদৰ্শ ব্যক্তিত্ব তৰালী শৰ্মা বাইদেউৰ এটি গীত মই আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ এই গীতটি মই খুব সৰুতে শিকিছিলোঁ গানটো বহুত দিন হ'ল লোৱা সৰুতে হয়তো আপোনালোকে কোনোবাই শুনিছে চাগে মোৰ কণ্ঠত গীতটি মই বাণীবদ্ধ কৰিছিলোঁ ধন্যবাদ দাদা ধ্ৰুৱজ্যোতি বৰা দা ধন্যবাদ বন্দীপা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ দাদা আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুকুৰ পচাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাৱৰিয়াৰে সাগৰ বিচাৰিব আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুকুৰ পচাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাৱৰিয়াৰে সাগৰ বিচাৰিব দুলুমণি হালৈ বাইদেউ ধন্যবাদ ৰৌচানা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ বিশেষকৈ ধন্যবাদ যে আপোনালোকে মোক সুযোগ এটা দিছে আহিবলৈ ইয়ালৈ ধন্যবাদ ৰবীন্দ্ৰ বুকুত আমাৰ ফুলিব বকুল চকুত জ্বলিব জোন দুবৰি পাতত মোৰ
ধন্যবাদ বিহু এটি গাবা ঠিক আছে বাৰু বিহু গাই দিম ফাৰ্জিনা নুৰিন বাইদেউ ধন্যবাদ জ্যোতিকা দত্ত বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যিমান পাৰে লাইভটো শ্বেয়াৰ কৰক ধন্যবাদ পাৰ্থক্য বিচাৰি সাৱধৰি খালি বিচাৰি নাপালে অনন্য পৰিৱেশন ধন্যবাদ দাদা তোৱালী শৰ্মা বাইদেউৰ কথাটো মই নকওঁৱেই আচলতে তেওঁলোক এগৰাকী খুব মানে নিখুঁত গায়ক নিখুঁত কণ্ঠশিল্পী তেওঁলোকৰ লগত আমি একোৱেই নহয় বাৰু প্ৰথমবাৰৰ বাবে কোনো অসমীয়া গায়িকাৰ গান ইমান মনোযোগেৰে শুনিছোঁ ধন্যবাদ দাদা হিন্দী গীত এটি মই গাব পাৰোঁ সেই গীত ছোটা চাহিদৰে সুন্দৰ গীত অতি সুন্দৰ পৰিৱেশন ধন্যবাদ ধন্যবাদ এটি হিন্দী গীত মই এইটো নহয় বাহিৰত ওলোৱা আছে বাহিৰত ওলোৱা আছে ওপৰত লছপচি দেহাটো পেটে থওঁ ঠিক আছে হিন্দী গীত এটি মই গাইছোঁ কেনেকুৱা হৈছে আপোনালোকে ক'ব বাৰু मेरे प्यार की उम्र हो इतनी सनम লতাজিৰ খুব এটি সুন্দৰ গীত आ
जाए ना कहीं मेरे प्यार का भरम। तेरे नाम से शुरू तेरे नाम पे खत्म, तेरी खुशी से खुशी तेरे गम से है हम। तेरी खुशी से है खुशी तेरे गम से है हम। तेरे नाम से शुरू तेरे नाम पे खत्म, मेरे प्यार की उम्र हो इतनी सनम। 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 ধন্যবাদ সকলোকে ধন্যবাদ। আপোনালোকে গানটোৰ মাজতে কমেণ্ট কৰিছে, মই পঢ়িব পৰা নাই। বৰষা শইকীয়া বাইদেউ ধন্যবাদ। ঠিক আছে, অকণমান বিহু এটা সকলোৱে ৰিকুৱেষ্ট কৰি আছিলে, বিহু অকণমান মই গুণগুণাই দিছোঁ বাৰু দেই। এলাই মাঝে মাঝে লফারয়ে গলো, কুকুরাই খুসরি খায়। ওই অতি স্নেহরে বহাগৰ বিহুতিত ধননীৰ খুটা নাই। এই চাপৰি দেহিতি ঐ বাই চোতাল সাৰিলো, দেহিতি ঐ বাই চোতাল সাৰিলো। কুকুৰা ঐ ডাকতে উঠি ভিতৰি ঐ ভিতৰি, দেহিতি ঐ তোকেনো ভাবি গুণি, দেহিতি ঐ তোকেনো ভাবি গুণি। মাৰুলিতে সময়বোৰ কাটো। ধন্যবাদ। হিন্দী গীতটি শুনি মুগ্ধ হ'লোঁ, সঁচাই তোমাৰ কণ্ঠত যাদু আছে। ধন্যবাদ ধন্যবাদ সকলোকে ধন্যবাদ দেই। হিন্দী উচ্চাৰণ মোৰ আগতে মই ক'ব বিচাৰিছোঁ, মোৰ খুব বেয়া আছিলে হিন্দী উচ্চাৰণ। মই যেতিয়া ক্লাছ 4ৰ্থ-5ম শ্ৰেণীত আছিলোঁ, খুব বেয়া আছিলে হিন্দী উচ্চাৰণবোৰ। তাৰপিছত মই হিন্দী খুব চিনেমা চাবলৈ ল'লোঁ, হিন্দী গান খুব শুনিবলৈ ল'লোঁ। তাৰপিছত অকণমান লাইনলৈ আহিছে। ধন্যবাদ। ইমান মেছেজ দিছে আৰু ধৰিব পৰা নাই। নালাগে আৰু হিন্দী গান। ধন্যবাদ ধন্যবাদ। ঠিক আছে, এটি খুব সুন্দৰ আকৌ এটি হিন্দী গীত, অসমীয়া গীত আৰু লগতে সংস্কৃত। মই আচলতে শংকৰদেৱ শিশু নিকেতনত পঢ়া, গতিকে সংস্কৃত ভাষাটো সৰুৰ পৰাই শিকি আহিছোঁ। আৰু ঠিক আছে, মই অকণমান সংস্কৃত লগতে অসমীয়া আৰু লগতে হিন্দী। এই গীতটি ৰ'দালি চিনেমাখনৰ গান আছিলে, খুব ধুনীয়া গান, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কম্পজিশ্যন। গতিকে এই গীতটি অকণমান গাই দিছোঁ। এডমিনসকলক কৈছোঁ, এই গীতটি আচলতে কপিৰাইটত যাব পাৰে, আপোনালোকে অকণমান সাৱধানত। কিবা মেছেজ দিলে আপোনালোকে মোক ইনফৰ্ম কৰিব। ঠিক আছে, সময় বঢ়াই দিয়া কথাটো মই নাজানিম দেই, আপোনালোকে এডমিনসকলক কওক। যদি এডমিনসকলে দিয়ে অনুমতি, ঠিক আছে, মই বঢ়াই দিব পাৰিম, কোনো কথা নাই। ৰ'দালি চিনেমাখনৰ খুব ধুনীয়া এটা গান আচলতে। অসমীয়া যিটো অসমীয়া গীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে বাণীবদ্ধ কৰি উলিয়াইছিল, গীতটি স্নেহে আমাৰ আছিল, স্নেহে আমাৰ শতশ্ৰাৱণৰ। झूठी
मुठी मितवा अवन बोले भादो बोले कभी सावन बोले झूठी मुठी मितवा अवन बोले भादो बोले कभी सावन बोले बादलों पे चलने को चाहो पिया ঠিক আছে बादलों में चलने को चाहो पिया आओ मेरा झूलना झूलाओ पिया बन बन पपिहा पिहु बोले प्रेम वहति में श्रावणाणं धाराशारो वृष्टि प्लवन श्रुतम् रोगी कैसा लगा मुझे आरसी उठाओ देखो तो है मन चंचल मोशे चले ना परे बावरी बोले कभी पगली कहे बावरी बोले कभी पगली कहे तारी तोरी अखियाँ याद करो बार बार आरसी में काजल भरो मन मितवा काहे पिहु बोले स्नेह अमार हत श्रावण धाराहार वृष्टिर प्लवनने प्रेम वहति में श्रावणाणं धाराशार वृष्टिः प्लवन श्रुतम् সকলোকে ধন্যবাদ যিসকলে কমেণ্ট কৰি আছে তেওঁলোকক ধন্যবাদ কমেণ্টবোৰ পঢ়িব পৰা নাই বহুত বহুত ধুনীয়া ধন্যবাদ বাইদেউ অসমীয়া গাইছে ভূপেন হাজৰিকাৰ জীৱন পৰিৱৰ্তিত হ'ল। ঠিক আছে ভূপেন হাজৰিকা দেৱৰে আৰু এটি গীত গাইছোঁ মই পিছত চাম বুলি কমেণ্টখিনি ধন্যবাদ ধন্যবাদ মই পিছত ধন্যবাদখিনি কি ধন্যবাদ ছাৰ পিছত মই ধন্যবাদ সকলোকে জনাম আৰু মই আপোনালোকৰ কমেণ্টবোৰ ৰিপ্লাই দিম ঠিক আছে দৰ্শকসকলে ইমান আগ্ৰহেৰে চাই আছে মোৰো যাবলৈ মন যোৱা নাই ঠিক আছে আধা ঘণ্টা আগবঢ়াই দিছোঁ জীবন ঘড়ির প্রতি তুফান যেন গলি গলি গো নিঃসংগতা পৰুৱাইতি মাথো তলতে পৰি মাথো তলতে পৰি জীবন ঘড়ির প্রতি তুফান যেন গলি গলি গো গোদাবৰী নদীৰে পাৰৰে এই গীতে আপুনি নষ্টালজিয়া কৰিলে মোক গানটো অনুৰোধ কৰি পেলাই মই খুব সৰুৰ পৰা এই গানটো গাই আহিছোঁ কম্পিটিশ্যনবোৰত যিসকলে যদি ইয়াত কম্পিটিশ্যন কৰা কোনোবা আছে তেতিয়া নিশ্চয় গম পায়
সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জটিল গীত খুব সুন্দৰ পৰিৱেশন ধন্যবাদ ধন্যবাদ মীৰা গগৈ বাইদেউ ধন্যবাদ জনাইছোঁ আচলতে খুব জটিল গীত হয়ে জটিল গীত খুব জটিল গীত গাবলৈ খুব কষ্ট মণি বৰুৱা গানটা শুনে এইটো নালাগে নেকি কৰে যা আবিৰ হয় এইটো কৰ্মণি বৰা নহয় কৰে যা শুনে আবিৰ হয়তো যাওঁ নেকি এইটো গাইলে ঠিক আছে কৰে যাক সপোন যেন বৰষুণ গীতটি ৰিকুৱেষ্ট কৰি আছিলে প্ৰথমে পৰেশ চক্ৰৱৰ্তী দাদা ধন্যবাদ জনাইছোঁ ৰেঘা দিব লাগে যদি গানটো মোৰ ট্ৰেকটো মোৰ হাতত নাই বাৰু ঠিক আছে মই কৰে যাক সপোন যেন বৰষুণ গীতটি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ লতা মংগেশকাৰৰ লগত আচলতে তুলনা কৰিলে মোক বহুত ভুল হ'ব কাৰণ লতা মংগেশকাৰৰ মই একোৱেই নহয় আচলতে মই ধূলিও নহয় তেওঁৰ তুলনাত নিশ্চয় ঠিক আছে গাম ধন্যবাদ আছিৰুদ্দিন তালুকদাৰ দাদা মই আপোনালোকৰ অনুৰোধৰ কাৰণে আধা ঘণ্টা সময় বঢ়াই দিছোঁ 8:30 বজালৈ মই লাইভত থাকিম আপোনালোকে থাকক গীত এদিকে শুনি যাওক কেনেকুৱা হৈছে মোক কৈ যাওক গুণজিৎ দা গাম ইয়াৰ পিছতে মই আবিৰ হৈ গীতি গাম দেখাই রে পা
ধূলিৰ উৰণি ঠেলি ভাহি আহে ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মতিৰ গান গুণ 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 কোমল মতিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ গড়ে যাক সপোন যেন বৰষুণ ধন্যবাদ তোমাৰ কণ্ঠই মন জোৰ পেলাই দিছে ভিতালী ধন্যবাদ ধন্যবাদ বাইদেউ I have no words say about your singing thank you so much thank you এটাই ৰাইজেই তোমাক ছাপোৰ্ট ঠিক আছে মই এতিয়া এটি নিজৰ মানে মই নিজে কণ্ঠদান কৰা গীত এটি গাবলৈ লৈছোঁ গীতটি গুণজিৎ দা ইয়াত গুণজিৎ দা আছে গুণজিৎ দা আপুনি মেছেজ কৰি দিয়ক গুণজিৎ দাই লিখিছিলে অসমৰ খুব এজন ভাল লিখক গীত লিখক গতিকে গুণজিৎ দাৰ চাৰ্জিং নাই এটি গীত মই গাবলৈ লৈছোঁ প্ৰভু ভগৱন্তত অনন্ত ঈশ্বৰৰ কৃপা হওক প্ৰভুৱে তোমাৰ কণ্ঠ ধন্যবাদ ধন্যবাদ নীলকণ্ঠ হৈ ধাৰণ কৰি আছে বহুত বহুত ধন্যবাদ দাদা বহুত বহুত ধন্যবাদ আপোনাৰ লিখনিটো কিন্তু খুব ভাল হৈছে মোৰ গান ভাল হৈছে মই নাজানো কিন্তু আপুনি যে লিখিছে কমেণ্টটো খুব ভাল হৈছে প্ৰত্যেকটো কমেণ্টৰ মই লাইক কৰিম মই লাইভটোৰ পিছত সকলোৰে কমেণ্টবোৰ ৰিপ্লাই দিম ঠিক আছে মই এতিয়া গান এটা গাই লৈছোঁ নেটৱৰ্কৰ সমস্যা হৈছে চাব পৰা নাই আচ্ছা আচ্ছা গীতটি মই গোৱা গীতৰ ভিতৰত মোৰ খুব বেছি প্ৰিয় গীত আচলতে গুণজিৎ দা গীতটি খুব ধুনীয়া লিখিছে শব্দবোৰ খুব সফট ধন্যবাদ বাজিছে প্ৰেমৰে অধৰতে মিঠাই গুণগুণ নিজানত বাজিছে প্ৰেমৰে
নিজৰ গান বুলি ক'ব নোৱাৰোঁ, গানটো বেলেগে গাইছিলে, মোৰ লগত আৰু এজন দাদা এজনে গাইছিলে, মই কণ্ঠদান কৰা গীত। তাতকে বেয়া হ'ব পাৰে নে, ক্ষমা কৰিব। যোগ্য অযোগ্য এইটোতো কথা নাই। আপুনি খুব ভাল লিখে, একচুৱেলি ক'ব লাগিব, মানে শব্দবোৰ খুব ধুনীয়া। কথাৰ সলনি গান গোৱা, তোমাৰ মিঠা সুৰীয়া কণ্ঠ শুনিবলৈ ৰৈ আছোঁ। ধন্যবাদ দাদা, ধন্যবাদ। খুব ভাল লগা গীত, ধন্যবাদ দাদা। ঠিক আছে, মই এতিয়া হিন্দী গান এটা গাবলৈ লৈছোঁ। গানটো লতাজিয়ে গাইছিলে। মই পুৰণা গীতবোৰ গাই খুব বেছি ভাল পাওঁ, সেইকাৰণে মই পুৰণা গীতেই গাই আছোঁ। ঠিক আছে, গাই দিছোঁ। खुशी अपनी अब तो है तुमसे हर खुशी अपनी तुम पे मरना है जिंदगी अपनी ओहो अब तो है तुमसे हर खुशी अपनी ঠিক আছে, মঞ্জুষা মনো বাইদেউ
तो है तुमसे हर खुशी अपनी, अब तो है तुमसे हर खुशी अपनी। সংগীতা বাইদেউ বহুত বহুত ধন্যবাদ। মনজিৎ ডেকা ধন্যবাদ দাদা। ৰচনা বাইদেউ ধন্যবাদ। ধন্যবাদ সকলোকে ধন্যবাদ। হিন্দীও প্ৰতিটো শব্দ স্পষ্ট তোমাৰ। ৰিয়াজ কৰিবা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ দাদা। মোৰ নামটো ভিতালী গগৈ, ভিতালী গগৈ মোৰ নামটো। মই কাজিৰঙাৰ পৰা কৈছোঁ, মই কাজিৰঙাত থাকোঁ, মানে মোৰ ঘৰ কাজিৰঙাত। মই মঞ্জুস্না বাইদেউৰ গীত এটি ৰিকুৱেষ্ট কৰি আছিলে, মঞ্জুস্না বাইদেউৰ গীত এটি গাই দিছোঁ। বহুদিন শুনা নাই। বেনলীয়া তোমাক খবৰ হ'ল। সুস্বাস্থ্যৰ সৈতে দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। ধন্যবাদ বাইদেউ, ধন্যবাদ। ধন্যবাদ দাদা, মুনিন দা ধন্যবাদ, অজিত দাস দাদা ধন্যবাদ। ধন্যবাদ ধন্যবাদ সকলোকে ধন্যবাদ। সময় কেনেকৈ হয় 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 আকৌ আহিম আপোনালোকৰ ওচৰলৈ।
ধন্যবাদ বাইদেউ। যুগমে আই আমার হৃদয় জিয়াহিলে তারে কথা কই জিয়াহিলে তারে কথা কই সেই জিয়া আহা প্রিয়জি তোমার হাতখনি মোর দুহাততে তুয়া বহু দিন শুনা নাই জিয়াহিলে কথা কোৱা বুকুৰ মেৰে লিখি থোৱা ভাল পোৱা ধন্যবাদ সকলোকে ধন্যবাদ। হ'ব নেকি আৰু আৰু 10 মিনিট ঠিক আছে দিল্লী বনাৰ লগতে নালাগে ওপৰ খুদাটো দিয়া ওপৰ খুদাটো দিয়া সুন্দৰ কণ্ঠ তোমাৰ আৰু আগবাঢ়ি যোৱা ধন্যবাদ ধন্যবাদ দাদা আই মোৰ সোণৰে অসমা আই মোৰ সোণৰে মন্দিৰ আই মোৰ ৰ'দত চিকেমিকে কৰে আই মোৰ সোণৰে কলচি সৰগ সৰসী আই মোৰ জলমল জেউতি সৰে ধন্যবাদ নন্দিতা বা ধন্যবাদ তুমি ক'ত লুকাই আছিলা সুন্দৰ কণ্ঠ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ বহুত বহুত ধন্যবাদ দাদা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান সহযোগিতা কৰিলে আৰু মোৰ হাতত আছে 10 মিনিট গতিকে এই 10 মিনিটত মই আপোনালোকক যিমান পাৰোঁ দুটা বা এটা গীত শুনাবলৈ চেষ্টা কৰিম ধন্যবাদ ধন্যবাদ দাদা কি ওপৰ খুদা গানৰ মাজে মাজে তোমাৰ কথোপকথনে গানবোৰক অধিক জীৱন্ত কৰি তুলিছে ধন্যবাদ দাদা ধন্যবাদ কথা ক'ব নাজানো আমি ইমান কথা কোৱাত এক্সপাৰ্ট নহয় তথাপিতো আৰু গতানুগতিক কথোপকথন বিয়ানাম বিয়ানাম চচি বেপাই খুৰিয়ে খুৰণি ধৰিলে হোমৰ চামৰ পীৰত বহিহে কোনো সংগতি নাই দেই বেলেগ এটা অকণ বিয়ানাম গাইছোঁ মাৰৰ অলংকাৰ থোৱাহে আই দেউ দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে সুবৰ্ণ অলংকাৰ হাতে জোৰে কৰি লোৱাহে ধন্যবাদ বাইদেউ কবিতা বাইদেউ ধন্যবাদ জনাইছোঁ ঠিক আছে ए मेरे वतन के लोगों तुम खूब लगा लो नारा ये शुभ दिन है हम सबका लहरा लो
याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो लौट के घर ना आए। ধন্যবাদ 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 জনাইছোঁ। নিৰ্মালী দাস বাইদেউ, মোৰ হাতত আৰু 6 মিনিট আছে। নাগাবি নি ৰ আজানা বৰঠাকুৰ, এজনী নতুন ভিতালী দাস আমাৰ মাজলৈ আহিছা, তোমালৈ স্বাগতম। ধন্যবাদ। যিসকল পূৰ্বজ কণ্ঠশিল্পী তেওঁলোক আমাতকৈ বহু ওপৰ খাপৰ, তেওঁলোকৰ গায়কী বহুত ওপৰ খাপৰ, গতিকে আমি শিকিহে আছোঁ, আমি চেষ্টা কৰি আছোঁ। নিশ্চয় লাইভত আহিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, যিহেতু এইবাৰ মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী আছিলোঁ আৰু খুব খেলি মেলি এটা হৈ আছে, গতিকে নিশ্চয় ঠিক আছে। মই শেষৰ গীতটি আপোনালোকৰ আগত গাবলৈ লৈছোঁ। গীতটি এটি হিন্দী গীত, খুব টান গীত গাবলৈ লৈছোঁ। এইটো হয়তো তললৈ নমোৱাটো হয়নে? আশীৰ্বাদ আৰু মৰম লাগিব। আপোনালোকৰ অবিহনে মই আচলতে একোৱেই নহয়। कुछ नहीं पास मेरे, सब कुछ ले गया तू, छोड़ गया बस यादें। कुछ नहीं पास मेरे, सब
बालमा जालमा सच्चे धागे सच्चे प्यार के न तोड़ना तेरे बिन नहीं जीना मर जाना ढूंढना 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 ধন্যবাদ জনাইছোঁ আপোনালোক সকলোলৈ ইমান ধুনীয়াকৈ আপোনালোকে সহযোগিতা কৰিলে গোটেই লাইফটোত এতিয়া 1.5 ঘণ্টা সময় আপোনালোকে খুব ধুনীয়াকৈ মোক সহযোগিতা কৰিলে মোক মৰম কৰিলে মোক আশীৰ্বাদ দিলে ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদবোৰ লৈ মই আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু ভালকৈ গাবলৈ চেষ্টা কৰিম আচলতে মই এইখিনিতে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই PhDৰ সকলো মেম্বাৰলৈ সকলো মেম্বাৰলৈ আৰু লগতে ডক্টৰ সংগীতা কাকতি বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে লাইভটোত আজি যিসকল মানে দৰ্শক আহিলে এই দৰ্শকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ আজিলৈ মই সামৰিছোঁ শুভৰাত্ৰি পুনৰ কেতিয়াবা লগ পাম আকৌ লগ পাম ধন্যবাদ